নমস্কাৰ, মই নমি আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ' ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ। এতিয়া 7টামান বাজিছে। মই মানে চাহ খাই আছোঁ, লগতে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। মানে ধৰণৰ গাটো বেয়া, মানে জণ্ডিছ হৈছে। তাৰমানে আগতো এনেকৈ এবাৰ হৈছিলে, ভাল হৈছিলে, তো আকৌ জণ্ডিছ হৈছে। আমাৰ লখিমপুৰ টাউনত দাহীগৰাকীয়ে জাৰি দিছিলে 3 দিন। তো সেইদিনাখন আকৌ মায়ে ফোন কৰি ক'লে যে মামাহঁতৰ মানে মোৰ মামাহঁতৰ তাত মানে এনেকৈ ভাল মানুহ আছে বুলি, মানুহ এগৰাকী মানে জাৰি দিয়েতো ভাল হ'ল বুলি ক'লে। তো মই ভাবিলোঁ কি মামাহঁতৰ তালৈকে লৈ যাওঁ নেকি এবাৰ, এনেকৈ বুলি ভাবিলোঁ। তো কালি মামীহঁতক ফোন কৰি ক'লোঁ আমি যাম বুলি। মামীহঁতক ক'লে আৰু আহিবি, মানুহ এজনী জাৰি দিয়ে, এনেকৈ ভাল হয় বুলি কৈছে। বা ছোৱালীজনীকো এবাৰ জাৰি দিছিলে, তাইৰো ভাল হ'ল। তো ধুনুকো লৈ যাম বুলি ভাবিছোঁ। তো ৰাতিপুৱা চাহ খাই আছোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। শেষলৈকে চাই যাব বুলি আশা ৰাখিলোঁ। আমি মামাহঁতৰ ঘৰ পালোঁহি। মামাহঁতৰ ঘৰত মানে চাহ তাহ খাই কিনি এতিয়া যোনজনী মানুহে জাৰি দিব সেইজনী মানুহ ঘৰত আহিলোঁ। আৰু এজনী হৈছে মোৰ আইতা, মানে মাক আমি ডাঙৰ মা বুলি মাতোঁ। আৰু এইফালে ধুন বহি আছে। আমাৰ বেটিও এনেকৈ কি ললিপপ লৈ আছে ঠিকনা নাই। মানে মানুহগৰাকীয়ে ভাত খাই আছে, সেইবাবে মানে আমি অকণমান টাইম বহিছোঁ। তো কি হয় চাই যাব গ'লে ভিডিঅ'টো। তো কি হ'ল কথাটো, যোনজনী মানুহে মানে জাৰি দিবলৈ যে গৈছিলোঁ তাত মানুহগৰাকীয়ে ক'লে ডোনৰবোৰে জণ্ডিছ হোৱাই নাইকিয়া, মানুহৰ কেতিয়াবা পাচাব জ্বলা পৰা হয়ে, সেইবাবে জণ্ডিছ হোৱাটো বুলি নাভাবোঁ বুলি কৈছে মানুহগৰাকীয়ে। তো দৰৱ নিদিলে। হ'ব পাৰে ধুনীয়া ইয়াত লখিমপুৰত জাৰিছিলে 3 দিন, তেতিয়া ভাল হ'বও পাৰে, সেইবাবে চাগে মানুহজনে জণ্ডিছ হোৱা নাই বুলি ক'লে। তো মামাহঁতৰ ঘৰত আহিলোঁ। এতিয়া আমি বহি আছোঁ সৰু মামাৰ ঘৰত। মামী মানে ভাত বনাই আছে, মামাটো নায়ে, মামা বান্দৰত থাকে মানে ডিউটিত। তো মামীহঁতে ভাত বনাই আছে, দেখাম বাৰু পাছত। ভিডিঅ'টো আগলৈ চাই যাব কিনো দেখাব পাৰোঁ। আৰু মই এনেকৈ মানে আগফালে বান্দাত আহি বহি আছোঁহি। আগফালে ইমান মানে ধুনীয়া পৰিৱেশ, মুকলি আকলি এনেকৈ। আৰু এইফালে আগতে মানে মামাহঁত আছিলে ৰাস্তা কাষত, মেইন ৰাস্তা কাষত। তো এতিয়া মানে ভিতৰলৈ আহিলে। তো এইফালে আমাৰ ধুনীয়া অহাৰ পৰা মানে বিচনাতে পৰিয়ে আছে। বেটিৰ কাৰণে কিবা অৰ্ডাৰ দিছিলে, কি অৰ্ডাৰ দিছিলে নাজানো আৰু। তো সৰু মামাৰ ঘৰত ভাত পানী খাই আহিলোঁ। আৰু এইফালে ডাঙৰ মামাৰ ঘৰত আহিলোঁ। ডাঙৰ মামাৰ ঘৰত মানে ঘৰটো বনাই আছে। আৰু এই বহি থকা গৰাকী হৈছে সৰু মামী, মামাটো নায়ে। তো এয়া হৈছে ডাঙৰ মামী। আৰু ডাঙৰ মামাক দেখুৱাই নহ'লে মানে এনেকৈ থাকি গ'ল। তো ডাঙৰ মামাৰ ঘৰতো ভাত খালোঁ মানে। তো খাই বৈ আহিলোঁ আৰু 4টামান বজাত। এয়া আহি ঘৰ পালোঁহি। আমাৰ বেটি মানে ডাঙৰ বাচন ধুই দিবা, পানী ভৰাই দিবা, আৰু কি কৰিবা দিয়া ফ্ৰক পিন্ধি আহিছে, আৰু কি কৰিবা এইফালে চাওঁ। আৰু কি কৰিবা, আৰু কি কৰিবা, কাম কৰি দিব জানিছোঁ। আৰু কি কাম কৰি দিবা? অঁ, আৰু 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 কি, আৰু কি কৰি দিবা? সেই দুটা কৰি দিবা। কোৱা কি দিবা? হা, মাৰ লগত কম্বল
আৰু এতিয়া একেবাৰে সন্ধিয়া হ'ল আৰু ভণ্টি ওলাই গৈছিলে মানে বজাৰ কৰিবলৈ। তো তাইক ক'লোঁ কেঁচা চানা লৈ আহিবি, আৰু বেটীৰ কাৰণে কিবা কিবি, মোৰ কাৰণে কেঁচা চানা, আৰু কেঁচা চানা খাই মানে খুব ভাল পাওঁ। তো এতিয়া খাই লওঁ। হেল্ল' এভৰিৱান, আজি হ'ল বৃহস্পতিবাৰ আৰু মামাহঁতলৈ গৈছিলোঁ আমি সোমবাৰে। সেইদিনাখন পৰা মানে ভিডিঅ'টো এনেকৈ থৈ দিলোঁ বনোৱা এনেকৈ। তো আজি ভাবিছোঁ মামীহঁতে আমাক কি কি গিফ্ট দিলে তাকে দেখাওঁ বুলি। আমিতো একো নিনিলোৱে, মানে খালী হাতে গ'লোঁ। তৎক্ষণাত যাব লগা হ'ল, সেইবাবে খালী হাতে গুচি গ'লোঁ। আকৌ বিহুত গ'লে ভালকৈ কিবা কিবি দিম আৰু। বেটীয়ে মানে পেহীয়েকে বেটীক পঢ়াই আছে মানে। তো এতিয়া ভাবিছোঁ কি কি আনিছে, মানে আমাক গিফ্ট দিছিলে দেখাই দিম বুলি আপোনালোকক ন। ল'ব, মই এতিয়া উলিয়াই লওঁ, চব মানে ভৰাই দিলোঁ, উলিয়াই লওঁ, তাৰপৰা দেখাই আছোঁ। মোবাইলটো ধুনীয়াকৈ থৈ লৈছোঁ, দেখাম এতিয়া। বেটীক এইটো ফ্ৰক দিছিলে, তাই পিন্ধিয়ে আছিলে। এইটো এটা ফ্ৰক দিছিলে বেটীক, ডাঙৰ মামীয়ে দিছিলে, মানে ডাঙৰ মামাই। ইয়া তাৰপিছত এইটো এটা ফ্ৰক, এইটো এনেকৈ সোমাই থাকে, সৰু মামীয়ে দিছে এইটো ফ্ৰক বেটীক। তাৰপৰা সৰু মামীয়ে দিছে এইটো। এইটো সৰু মামীয়ে দিছে। আৰু এখন ডাঙৰ মামীয়ে ধুনীয়া গামোচা দিছে, নিজে বোৱা, মামী মানে নিজে বোৱা। দুজনী হ'ব জানে, এখন ডাঙৰ মামীয়ে দিছে। আৰু এইযোৰ মোক দিলে সৰু মামীয়ে, কটনৰ, একেবাৰে কটন, ফেব্ৰিক কৰা আছে এনেকৈ। আপোনালোকেও এনেকৈ কাপোৰ পিন্ধিছে চাগে আগতে, ময়ো আজি পিন্ধিছোঁ, নীলা দেখিছে চাগে। তো এইযোৰ সৰু মামীয়ে দিছে। তো সেয়াই কিনো দিলে আপোনালোককো দেখাই দিলোঁ। আৰু ভিডিঅ'টো এটা শেষ কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বাই বাই।